হেল্ল' এভৰিৱান, এয়া হৈছে ছাগলীৰ মাংস 200 টকাৰ। চাওকচোন ইমান কম। এইফালে মই আলু কিপিচ ভাজি লৈছোঁ এনেদৰে। এইফালে মই পিঁয়াজখিনি কাটি ল'লোঁ এনেদৰে। এতিয়া মই ধুনীয়াকৈ বনাম, আপোনালোকক দেখুৱাই দিম। এইফালে এয়া মই শুকান জলকীয়া দি দিছোঁ। তাৰপিছত এয়া মই দি দিছোঁ পিঁয়াজ। এয়া দি দিছোঁ তেজপাত। এয়া মই দি দিছোঁ আদা নহৰু পিচি থোৱা মছলাখিনি। এয়া দি দিছোঁ মই হালধি। এয়া দি দিছোঁ অকণমান পিচি থোৱা চবখিনি মছলা। আৰু এয়া হৈছে আই-এদিৰ ছাগলী মাংস। ইয়াতে মানে কিছুমান মানে আছে। আই-এদিৰ খাব লাগে ছাগলী মাংস, আমিন গাঁৱৰ খাব লাগে হাঁহৰ মাংস, আৰু মিঠাই খাব লাগে আমিন গাঁৱৰ শৰাই ভাতৰ। গতিকে এনেকুৱা কিছুমান নাম আছে, মানে বহুত ভাল ভাল বস্তু পোৱা যায় এইবিলাকত। সেইবিলাক নামজাদা হয় আৰু। এয়া মাংসখিনি ইমান ধুনীয়া চাওকচোন। এনেকুৱা ছাগলীৰ মাংস মানে ইয়াতে নাপায়, কিন্তু আমিন গাঁৱত বা এনেকে আই-এদি গ'লে ছাগলীৰ মাংস পোৱা যায়। সেয়া আৰু এয়া দি দিছোঁ নিমখ। এতিয়া সকলোখিনি দি মই আকৌ ধুনীয়াকৈ ভাজি দিম। আৰু এতিয়া এয়া মই দি দিম ভাজি থোৱা আলুখিনি। আপোনালোক সকলোৰে ভাত পানী হ'ল নে? আমাৰ গৃহিণীসকলৰ পিছে মোৰ এতিয়া হ'বয়ে আৰু বেছি সময় নাই আৰু আধা আধি হৈয়ে গৈছে। সেয়া আৰু আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। আঞ্জাৰ কিন্তু ধুনীয়া গোন্ধ ওলাই আহিছে দেই, খাওঁ খাওঁ লাগি গৈছে আৰু একদম। এইফালে এয়া ধনিয়াৰ পাত দি দিলোঁ। মোৰ ভিডিঅ'টি আজিলৈ ইমানেই আছিল, বাই বাই। আৰু মোৰ এয়া আঞ্জাখন দেখি কাৰ কাৰ খাবৰ মন গৈছে, জিভাৰ পানী কৰিছে জনাবচোন দেই, বাই।